হেল্ল' বন্ধুসকল আজি মই যাবলৈ ওলাইছোঁ হাপেখাটিলৈ যাম ৰাণাদা আৰু মই তাকে যাওঁ বুলি ওলাইছোঁ। আজি হাপেখাটিত আমাৰ এটা বিশেষ অনুষ্ঠান মানে আমাক হাপেখাটিলৈ মাতিছে। এখন নাটকৰ প্ৰেক্টিচ কৰাই দিব লাগে সৰু সৰু কণ ল'ৰা ছোৱালীবোৰক। কিবা মৌচাকত কম্পিটিশ্যন আছে বুলি কৈছে, তাকে ৰাণাদাক মাতিছে শিকাই দিবলৈ। ৰাণাদা গৈ আছে, তাকে আজি মোক লগ ধৰিছে ৰাণাদাই, তাকে ৰাণাদাৰ লগতে যাওঁ আৰু আপোনালোককো দেখাম আমিনো নাটকৰ প্ৰেক্টিচবোৰ কেনেধৰণে কৰোঁ সৰু ল'ৰা ছোৱালীবোৰক। ব'লক তেতিয়াহ'লে আমি হাপেখাটিলৈ গৈ থাকোঁ।